মেইন উদ্দেশ্যটো হৈছে মহিলা কংগ্ৰেছৰ এক্সটেণ্ডেড এক্সিকিউটিভ মিটিং আছে জিলা মহিলা কংগ্ৰেছৰ। গতিকে সাংগঠনিক দিশটো শক্তিশালী কৰিবৰ কাৰণে আমি আহিছোঁ, যাতে বুথে বুথে কংগ্ৰেছ যাতে উজ্জীৱিত হয়, শক্তিশালী হয়, তাৰ কাৰণে আজি এই সভাত সাংগঠনিক সভাত অহা হৈছে। দেখা গৈছে যে ৰাজ্যৰ যিগৰাকী মুখ্যমন্ত্ৰী হয়, ৰাজ্যখনৰ এতিয়া আৰ্থিক অৱস্থা একেবাৰে বেয়া হাৰত গৈছে। তাৰ পাছতে দেখা গৈছে যে কিছুমান আঁচনি গ্ৰহণ কৰিছে, যিটো তেওঁলোকে চবক সৃষ্টি কৰা এটা আঁচনি গ্ৰহণ কৰিছে। গতিকে মুখ্যমন্ত্ৰীগৰাকীয়ে আচলতে ৰাজ্যখনৰ কোন পথে দিব বিচাৰিছে আৰু কি কৰিব বিচাৰিছে, আপুনি কি কয়? অত্যন্ত দুৰ্ভাগ্যজনক কথা। অসমৰ জনসাধাৰণে ইমান মৰম কৰি এজন মুখ্যমন্ত্ৰীক পাতাৰ পিছত জনসাধাৰণৰ গোটেই উন্নয়নৰ কল্যাণৰ টকা পইচাবিলাক হৰপ কৰিছে। আজি কাৰ্বি আংলঙত আহি মই এটা কথা ক'বই লাগিব, মুখ্যমন্ত্ৰীৰ অতি ঘনিষ্ঠ মুখ্যমন্ত্ৰীৰ কেমেৰাটো যদি আপুনি ঘূৰাই চাই শুৱে পাৱে এনি টাইম ইয়াৰ CM যিজন তুলিৰাম ৰংহাং ডাঙৰীয়া থাকে। আজি আমি কাৰ্বি আংলঙৰ এই মিটিং শেষ হোৱাৰ পিছত এটা কথা কৈছোঁ যে 100 কোটি টকাৰ যিটো কেলেংকাৰী শেহতীয়াকৈ হৈছে, হাজাৰ হাজাৰ কোটি টকাৰ কেলেংকাৰী হৈছে, কিন্তু শেহতীয়া যিটো মুখ্যমন্ত্ৰীৰ স্পেচিয়েল ফাণ্ডত যিটো 100 কোটি টকাৰ কেলেংকাৰী আৰু CBI তদন্ত হোৱাৰ আমি দাবী জনাইছোঁ। দ্বিতীয়তে আমি এটা কথা জানিব বিচাৰিছোঁ যে 17 কিলোমিটাৰ ৰাস্তা তুলিৰাম ৰংহাঙৰ পুত্ৰই 7 দিনত কেনেকৈ কমপ্লিট কৰিব পাৰে, সেইটোতো এটা মেজিক হৈ যাব লাগিব। এই মেজিকটো কি, ফৰ্মুলাটো কি মুখ্যমন্ত্ৰীয়ে জনাব লাগে, কাৰণ কামবিলাক যিবিলাক হৈছে মুখ্যমন্ত্ৰীৰ নাকৰ তলদি। তুলিৰাম ৰংহাঙে যিমান দুৰ্নীতি কৰি আছে, গোটেই দুৰ্নীতি ভ্ৰষ্টাচাৰৰ মূল নায়কজন হৈছে হিমন্ত বিশ্ব শৰ্মা। গতিকে হিমন্ত বিশ্ব শৰ্মাই অসমৰ ৰাইজক জনাব লাগে, 4 লেন যিটো সময়ত আজি বছৰ বছৰ ধৰি আপাৰ আছামত কমপ্লিট হ'ব পৰা নাই, 17 কিলোমিটাৰ ৰাস্তা 7 দিনত কেনেকৈ বনালে, ইমান কোটি টকা ক'ত গ'ল, এই কথাটোৰ শ্বেতপত্ৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰকাশ কৰিব লাগে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি ভাবিছে, তুলিৰাম ৰংহাং ডাঙৰীয়াই যদি ভাবিছে অসমৰ জনসাধাৰণ বুৰ্বক, তেতিয়াহ'লে তেওঁলোকে মূৰ্খৰ স্বৰ্গত বাস কৰিছে। গতিকে সেইকাৰণে আমি আজি কাৰ্বি আংলঙৰ পৰা এটা কথা কৈছোঁ যে সাংগঠনিক স্থিতিটো আমাৰ শক্তিশালী হ'বই। কাৰ্বি আংলঙৰ ৰাইজ অতিষ্ঠ হৈছে। ৰাতিপুৱাৰ পৰা আমি কাৰ্বি আংলঙৰ বহু জেগাত গৈছোঁ, মানুহে এই দুৰ্নীতি ভ্ৰষ্টাচাৰ আলোচনা কৰিব লাগিছিল। সাংগঠনিক দিশৰ বিষয়ে আমি আলোচনা কৰিব লাগিছিল। আজি যে আমি 15টা মণ্ডল কংগ্ৰেছ কমিটি, মণ্ডল মহিলা কংগ্ৰেছ কমিটি আজি ইয়াত উপস্থিত আছে। 2টা মণ্ডল মহিলা কংগ্ৰেছ কমিটি আজি ইয়াত উপস্থিত থাকিব পৰা নাই, বুজিছে, কাৰণ